প্ৰথমতে মাজুলীত এজনী মৰম লগা সৰু ছোৱালী তেজস্বিতা বৰুৱা স্ক্ৰীণত এয়া তেজস্বিতা বোধহয় ক্লাছ 8 নে 9ত পঢ়ি আছে তেজস্বিতা সুধিয়ে পেলাইছো কি পঢ়ি আছা আৰু পুৰণি গীত তোমাৰ কিয় ভাল লাগে এই প্ৰশ্নটোৰ উত্তৰটো জানি লওঁ তেজস্বিতাৰ পৰা নমস্কাৰ হয় অনুপম চক্ৰৱৰ্তী ছাৰ মই ক্লাছ 8ত পঢ়ি আছো আৰু মাজুলীৰ আইলেণ্ড একাডেমীৰ ছাত্ৰী মই পুৰণি অসমীয়া গীতসমূহ মোৰ খুবেই প্ৰিয় হয় সেই গীতৰ কথাবোৰে অন্তৰত সোমাই যায় আৰু কেতিয়াও পুৰণি যেন নালাগে শুনি থাকিলেও কেতিয়াও হেঁপাহ নপলায় ডক্টৰ ভূপেন হাজৰিকা অৰ্চনা মহন্ত বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা খগেন মহন্ত এইসকলে অসমীয়া সংস্কৃতিলৈ সংগীত জগতখনলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে আমি সেইবোৰ চৰ্চা কৰা উচিত আৰু আমি সেইবোৰক লৈ গৌৰৱ কৰিব পাৰোঁ মই সৰুৰে পৰাই গীত গোৱাৰ চেষ্টা কৰি আহিছোঁ পুৰণি অসমীয়া গীতবোৰ গোৱাৰ সৰুৰে পৰাই চেষ্টা কৰি আহিছোঁ আৰু এতিয়াও গাওঁ আৰু আগলৈ গাবলৈ চেষ্টা কৰি থাকিম এই গীতসমূহ আমি সদায় চিৰসেউজ কৰি ৰখাৰ চেষ্টা কৰিব লাগে তেজস্বিতা পুৰণি গীত গাব গ'লে কোনটো গীত তুমি গাবা হয় মই যিহেতু পুৰণি গীত বহুত ভাল পাওঁ সেয়েহে মই ককা দেউতা নাতি আৰু হাতী চিনেমাখনৰ এটি গীত পোহনীয়া চৰাইটিৰ উৰিলে য'ত কণ্ঠদান কৰিছে দীপেন বৰুৱা আৰু কোকিলা গোস্বামীয়ে সেই গীতটি মই আপোনালোকলৈ আগবঢ়াইছোঁ আশা কৰিছোঁ সকলোৱে ভাল পাই যাতে ধৰো বুলি ধৰি
তেজস্বিতা বৰুৱা কেতিয়াবা ময়ো উৰি গৈ মাজুলী পামগে আৰু তেজস্বিতাৰ ঘৰত গৈ আহিম গান শুনিম বহুত বহুত ধন্যবাদ এটা বিৰতি লৈছো